মাহেকীয়াৰ সময়ত পেটৰ বিষ হোৱাটো নৰ্মেল কিন্তু আপুনি জানেনে ইয়াৰ উপৰিও মহিলাসকলে মাহেকীয়াৰ সময়ত আন কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে নম্বৰ 1 মুড সুইংস আমাৰ মনটো পুতুকে ভাল লাগিব পাৰে বা আমাৰ মনটো পুতুকে খুব বেছি বেয়া লাগিব পাৰে যাৰ ফলত আমি কান্দি দিব পাৰো নম্বৰ 2 গেষ্ট্ৰোইন্টেষ্টিনেল সিম্পটমস কেতিয়াবা মাহেকীয়াৰ সময়ত আমাৰ বমি বমি অনুভৱ হ'ব পাৰে বা এবাৰ বা দুবাৰ পনীয়া পায়খানা হ'ব পাৰে নম্বৰ 3 ফুড ক্ৰেভিংস আমাৰ কেতিয়াবা খুব মিঠা খাব মন যাব পাৰে কেতিয়াবা জ্বলা মছলা খাব মন যাব পাৰে কেতিয়াবা টেঙা বস্তু খাব মন যাব পাৰে বা কেতিয়াবা একো খাবলৈ মন না যাব পাৰে নম্বৰ 4 পিৰিয়ডৰ যেটো ফ্লো কেতিয়াবা আমাৰ ফ্লোটো খুব কম হ'ব পাৰে বা কোনোবা মাহত আমাৰ পিৰিয়ড খুব হেভি ফ্লো হ'ব পাৰে নম্বৰ 5 ব্ৰেষ্ট পেইন পিৰিয়ডছৰ সময়ত মহিলাসকলে তেওঁলোকৰ ব্ৰেষ্টত কম বেছি পৰিমাণে পেইন অনুভৱ কৰিব পাৰে গতিকে মনত ৰাখিব মাহেকীয়াৰ সময়ত যদি মহিলাসকলে এনেকুৱা কোনো ধৰণৰ লক্ষণত ভুগি আছে তেতিয়া হলে ভয় নাখাব এই সকলোবিলাক লক্ষণ আচলতে মাহেকীয়াৰ সময়ত নৰ্মেল সুস্থ থাকক সজাগ থাকক